হেল্ল' এভৰিৱান, মোৰ আন এটি মিনি ব্লগলৈ সকলোকে স্বাগতম জনাইছোঁ। আমি তিনিওটা ওলাইছোঁ আজি দেৰগাঁৱলৈ বুলি। দেৰগাঁৱত তেওঁৰ লগৰজন থাকে, তালৈকে বুলি আজি যাবলৈ ওলাইছোঁ। যিহেতু আজি ৰেষ্ট, সেয়েহে এয়া ওলাই আহিছোঁ আৰু। তাৰপাছত প্ৰথমতে এয়া হোটেলত সোমাই মিঠাই দুটামান লৈ ল'লোঁ। এয়া আহি আমি চুকাফা ক্ষেত্ৰ পাইছোঁহি আৰু। তাৰপাছত অলপ সময় এয়া ৰ'লোঁ আৰু আহি এয়া পাই গ'লোহি। এয়া লগৰজনে আমাক আগবঢ়াই লৈ আহিছেগৈ আৰু এইটোৱে হ'ল লগৰজনৰ কোৱাৰ্টাৰটো। আৰু এই কণমানজনী চাওকচোন, ইমান মৰম লগা। তাই আকৌ মোৰ লগত এয়া বল খেলি আছে। তাৰপাছত এয়া আমাক চাহ খাবলৈ বুলি দিছে। আমি সকলোৱে মিলি চাহ খালোঁ। তাৰপিছত এয়া পোৱালি আকৌ স্কুলৰ পৰা আহিলে। তাৰপিছত এতিয়া সকলোৱে মিলি ভাত সাজ খাবলৈ বুলি বহিলোঁ। ইমান গৰমতো তাই আমাৰ বাবে ইমানবোৰ বনাই থৈছিলে মৰমতে। তাৰপিছত এয়া অহাৰ সময়ত ভিডিঅ' অলপ কৰি ল'লোঁ আৰু এতিয়া ঘৰলৈ বুলি আহি আছোঁ। আজিলৈ তেন্তে ইমানেই। ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। আকৌ লগ পাম আন এটি মিনি ব্লগত। বাই বাই।